हेलो गाइस, वेलकम टू माय यूट्यूब चैनल इकबाल भाई ब्लॉग चैनल पे সময়ত আৰু এনে মানে বহি আছোঁ ঘৰতে। তাৰপিছত মানে ধৰি লওক ভাল লগা নাই আৰু ভাবিছিলোঁ যে এপাক ঘূৰি আহোঁগৈ। তাৰপাছতে আমাৰ ওচৰতে দিয়ে আৰু ওচৰতে মানে আৰু আমাৰ অলপ মানে মানে খেতি পথাৰে মানে কৃষিবিলাক মানুহ যোনবিলাক আৰু কৃষি মানুহবোৰে মানে খেতি পথাৰ কৰে আৰু সিহঁতে মানে চব্জি তব্জি কৰে আৰু সেইটো কাৰণে ভাবিছিলোঁ যে সিহঁতৰ ওচৰৰ পৰা এবাৰ চাই আহোঁগৈ বুলি ভাবিছিলোঁ আৰু এতিয়া আহিছোঁ আৰু বহুত দূৰ আৰু কমচে কম আপোনাৰ ধৰক 15 কিলোমিটাৰ দূৰলৈকে আহিছোঁ। আজি মই মানে আপোনালোক দেখাব ওলাইছোঁ চব্জিৰ খেতি, কিন্তু এইটো ছিজনত বৰ্তমান কি খেতি কৰে একচুৱেলি, এইটো ছিজনত বৰ্তমান কি খেতি কৰে মই আজি আপোনাক দেখাম। এইটো দেখিছে, এইবিলাক চব যি দেখিছে এইটো ভোট জলকীয়া বুলি কয়। আপোনালোকে নিশ্চয় জানেই, খাই যদি আপোনালোকে জানে নিশ্চয়, এইটো ভোট জলকীয়া বুলি কয়। পূৰা জ্বলা মানে নক'ব আৰু পূৰা জ্বলা আৰু এফালে চাই থাকক। এইটো দেখিছেনে, এইটো হৈছে মূলা খেতি। এইটো যিয়ক আমাৰ মানে গাঁৱৰে মানুহ এজন আহি মানে নদীৰ কিনাৰত আহিছে, মানে তেওঁ মানে ইয়াতে থাকে আৰু ইয়াত থাকি পেলাই মানে এইবিলাক খেতি পথাৰ কৰে। এইবিলাক খেতি আপোনালোকে দেখিছে, এইটো মূলা খেতি হয়। আৰু এইপিনে যি দেখিছে মানে এইবিলাক চব মানে খেতি কৰে আৰু কোনোবাই কবি খেতি কৰি আছে, কোনোবাই ওলকবি খেতি কৰিছে, কোনোবাই পাতকবি, কোনোবাই বন্ধাকবি, কোনোবাই ৰঙালাও, এনেকুৱা খেতি কৰে আৰু এইটো চাওক, মই যে দেখাই দিছোঁ এইটো দেখিছেনে আপোনালোকে, পানীৰ নিচিনা যে দেখা গৈ আছে, এইখিনিত মানে ধৰক এইটো নদী বুলি কয় আৰু ভাবিছিলোঁ মানে আজি ডাইৰেক্ট যোনখন ব্ৰহ্মপুত্ৰ নদী যোনখন আছিলে চৰত, যোনটো নেকি ধৰক গৰাখহনীয়া হয়, তাত মানে বহুত ধৰক মানুহৰ বহুত টকা অনিষ্ট হয়, বহুত বিঘা মাটি মানে গৰাখহনীয়াত ভাগি চাগি পৰি যায়। ভাবিছিলোঁ আজি তালৈকে যাম বুলি, কিন্তু বাট গধূলি হৈ গ'ল, পুৱা প্ৰায় সময় 5টামান হৈ গ'ল, সেইকাৰণে যাব নোৱাৰিলোঁ। তাকে ভাবিছোঁ যে আজি এইকেইটাই দেখাই দিওঁ। আৰু এইটো দেখিছে, এইটো লাও খেতি হয়, যোনটো কয় নেকি ৰঙালাও খেতি, যে ৰঙালাও হয় এইবিলাক। আৰু ৰঙালাও মাজত মানে মাজে মাজে এই হাইব্ৰিড মূলা যে কয়, একজাত হাইব্ৰিড মূলা, বৰ দীঘল মূলা যে, সেই হাইব্ৰিড মূলা। আৰু ইয়াত বৰ্তমান কি ৰুইছে নাজানো, কাকা ইয়াত কি ৰুইছে? ইয়াতো বোলে মটৰ ৰুইছে, ইয়াত মটৰ ৰুইছে। এইবিলাক আপোনালোকে দেখি আছে, এইবিলাক খেতি পথাৰ বহুত খেতি মানে নক'ব আৰু ইয়াতে দেখিছে এইখিনি জেগা মানে অলপ এঢলীয়াটো কিহৰ কাৰণে হৈছে, আপোনাৰ ধৰি লওক ইয়াত যেতিয়া মানে পানী হৈ যায়, বম পানী, এতিয়া চাওক মই কিমান ওপৰত আছোঁ আপোনালোকে চাই লওক এবাৰ, মইতো বহুত ওপৰত আছোঁ ন। মই বোলে এইখিনিত যেতিয়া মানে পানী হয়, ঢিঙৰ মানে আপোনালোকে জানিবই চাগে, ঢিঙৰ দক্ষিণ চাইডে মাথাউৰি পাৰ হৈ পেলাই ইয়াত মানে আপোনাৰ ধৰক ডিঙি পানী হৈ যায়। এতিয়া মই বোলে ইয়াত বোলে পানী যেতিয়া ইয়াত মানে পানী হয়, যেতিয়া মানে আপোনালোকে শুনিছে যে অ'ত পানী হৈছে ত'ত পানী হৈছে, এই যেতিয়া পানী হয়, সেই পানী হোৱাৰ সময়ত মানে ইয়াত মই মানে সুধিছিলোঁ এজনক, ইয়াত কিমানখিনি পানী হয় টোটেল একেবাৰে ওপৰলৈকে হায়েষ্ট কিমানখিনি পানীলৈকে হৈছে। তেতিয়া মানে কৈছিলে, এজন মানুহে মানে কৈছিলে যে ইয়াত প্ৰায় 2টা মানুহমান তল যাব, এনেকুৱা পানীও হয় এইখিনি জেগাত, এনেকুৱা পানীও হয় 2টা মানুহ একেলগত তল যাব। দেখিছে আমাৰ কৃষি ভাইসকল ইয়াত কাম অলৰেডি কৰি আছে, খেতি পথাৰৰ কাম চব্জিৰ। সেইকাৰণে আৰু দিয়ক, চব্জিৰ দাম বহুত সস্তাই পিনে চৰত। আপুনি যদি আহে চব্জি কিনিবৰ কাৰণে চৰলৈকে আহিব, ডাইৰেক্ট একদম পূৰা কম ৰেটত পাই যাব, একদম হ'লচেলাৰ ৰেট আৰু বুজি পাইছে নাই। নহ'লে মোৰ লগত কণ্টেক্ট কৰিব, মই লৈ দিম বাৰু হ'লচেলাৰত। এই দোস্তটো কওকচোন বাৰু, যদি মই যে এইপিনে যে পাৰ হৈ আছোঁ, যদি বাই চান্স ৰছীডাল যদি ছিগি যায়, মোৰ কেনে অৱস্থা হ'ব বাৰু কওকচোন বাৰু। কোনটো হস্পিটেলত দেখিব, এইখিনি বহুত ওখত আছোঁ বৰ্তমান, বহুত ওপৰত। আপোনালোকক মই মানে বহুত জুম কৰি দেখাইছোঁ, দেখিব। মই অলপ জাপ মাৰি লওঁ, চাইছে এইটো পূৰা নদী হয়। মই নদীৰ কিনাৰতে আছোঁ বৰ্তমান, নদীৰ কিনাৰতে আছোঁ। ভাবিছিলোঁ যদি গধূলা নোহোৱা হয়, ইয়াতে এপাকমান গায়ে ধুই ল'লোঁ হয়। কওকচোন কেনেকুৱা ভাল লাগিব, আপুনি একেবাৰে বিন্দাছ পৃথিৱীত আছে যেন লাগিব আপোনাক। আপুনি যেন একেবাৰে পূৰা বিন্দাছ পৃথিৱীত যেন থকাৰ নিচিনা লাগিব নে নাই কওকচোন। যোনে নেকি ধৰক 4তলা 5তলা বিল্ডিঙৰ ওপৰত থাকে, AC ৰুমত থাকে, তেওঁতো কেতিয়াবা তেওঁৰ সপোন হয় ন, তেওঁৰ সপোন হয় কেতিয়াবা যে আমি এনেকুৱা খোলাত গা ধুম কাৰণে। কওকচোন বাৰু এতিয়া মই যদি এতিয়া ছাপ'জ মই যদি এতিয়া যদি গা ধুওঁ, কেনেকুৱা ভাল লাগিব বাৰু কওকচোন বাৰু আপোনালোকে। চ'
আমাৰ টিমটো চাব আমি চবেই মানে কাৰলৈ আহিছোঁ আৰু টিমটো চাওক এইটো আমাৰ চাহলম আছে আৰু এইটো মুজাহিদুল আছে চবেই দেখিছে গেঞ্জি কাপোৰ চাপোৰ এইবিলাক পিন্ধি পেলাই আছে আৰু চ' হ'ব চ' গাইজ বস্তু এটা আপোনালোকক মই দুখাই আছোঁ এইটো কি বাৰু ক'ব পাৰিব এইটো কি মালটো কি একচুৱেলি নামটো কমেণ্টত কৈ দিব চ' এতিয়া আপোনালোকে চালেই আপোনালোকে যদি চাই পেলাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব যিমান পাৰে মুঠতে মোৰ কাৰণে চিৰ্ফ এটা লাইক যেনেকৈ নহওক দিব আৰু এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এতিয়া যাওঁ আৰু দিয়ক বেলেগ এদিন আহি পেলাই ভালদৰে দেখুৱাই দিম আপোনালোকক মানে এতিয়াতো ধৰি লওক চব্জি একো হোৱা নাই ন অনলি খালি ধৰক চবেই খালি মানে বিজাই কৰিছেহে আৰু এনেই ধৰক একো হোৱা নাই বলক এতিয়া সন্ধিয়া হৈ গৈছে মানে বজাৰত মানে এইটো দিব লাগে এইটো ঘৰত মানে নগ'লেতো প্ৰব্লেম হ'ব ন বজাৰত প্ৰব্লেম হ'ব এইটো দিলেহে বজাৰ কৰিব চ' গাইজ